নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। স্মাৰ্ট কল্যাণীৰ এই ভিডিঅ'টোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ স্কিনৰ বাবে অতি উপকাৰী এটা ফেচিয়েল। এই ফেচিয়েলটোৱে আপোনালোকৰ ছালখনৰ ব্ৰাইটনেছ বঢ়োৱাৰ উপৰিও ছালখনত থকা লেতেৰা দাগবোৰ অতি সোনকালে আঁতৰোৱাত সহায় কৰে। এই ফেচিয়েলটো মই একেবাৰে ঘৰতে থকা সামগ্ৰীয়ে বনাইছোঁ। আপোনালোকেও অতি সহজে এই ফেচিয়েলটো ঘৰতে বনাব পাৰিব। এই ফেচিয়েলটো বনাবৰ বাবে আমাক প্ৰয়োজন হ'ব এটা বিলাহী, এটা আলু, বেচন, নেমুৰ ৰস, মৌ, হালধিৰ পাউডাৰ আৰু পাউডাৰ গাখীৰ। তেনেহ'লে ব'লক এতিয়া আমি ফেচিয়েলটো বনাবলৈ আৰম্ভ কৰোঁ। তাৰ কাৰণে মই প্ৰথমে এটা বিলাহী এনেদৰে ফালি তাৰ ভিতৰৰ গোটেই গুটিখিনি উলিয়াই ল'ম। আৰু গ্ৰাইণ্ডাৰত দুইফাল পেষ্ট বনাই ল'ম। এয়া পেষ্ট বনাই ল'লোঁ। তাৰপৰা চেকি মই অকল ৰসখিনি উলিয়াই লৈছোঁ বিলাহীটোৰ পৰা। ইয়াৰ পাছত আলুটো এনেদৰে মই পিহনাত পিচি ল'লোঁ। তাৰপৰা এখন চেকনিৰে আকৌ তাৰ আলুখিনিৰো ৰসখিনি উলিয়াই ল'ম। গোটেইখিনি একেলগে দি লৈছোঁ আৰু মই এচামুচ বেচন দিছোঁ। সেইকণো ভালদৰে মই সানি ল'ম আৰু লগতে মই এচামুচ গাখীৰ দি লৈছোঁ আৰু মৌ দিছোঁ এচামুচ। গাখীৰটো আপোনালোকে যি ব্ৰেণ্ডৰ দিব পাৰে আপোনালোকৰ কথা। আৰু মই নেমু দি লৈছোঁ, চেপি লৈছোঁ এচামুচৰ আন্দাজত। এইখিনি এনেদৰে মই সানি ল'লোঁ ভালদৰে আৰু অকণমান হালধি দি লৈছোঁ, হালধি গুড়ি। এই হালধি গুড়িখিনি আপোনালোকে যদি কস্তুৰী হালধি থাকে সেই কস্তুৰী হালধিটো বহুত ভাল হয় স্কিনৰ কাৰণে। মই এই সাধাৰণ হালধিটোকে দি লৈছোঁ, খোৱা হালধিটো। আৰু মই লগত পাউডাৰ গাখীৰ দি লৈছোঁ এচামুচ। এতিয়া মই ফেচিয়েলখিনিয়ে হাতখনতে মই আপোনালোকক দেখাই দিছোঁ মাছাজ কৰি। এনেদৰে অলপ লৈ অলপ লাহে লাহে মাছাজ কৰি থাকিব লাগে। 5 মিনিটমান সময় মাছাজ কৰিব আপোনালোকে। লাহে লাহে ঘূৰাই ঘূৰাই মাছাজ কৰি থাকিব। যিমান মাছাজ কৰিব সিমান ছালখন মিহি হ'ব। এতিয়া মই 5 মিনিটৰ পিছত এখন টাৱেল পানীত তিয়াই চেপি লৈছোঁ। তাৰপাছত লাহে লাহে ফেচিয়েলখিনি আঁতৰাই লয়। এতিয়া মই দেখাম আপোনালোকক হাতখন। এয়া দেখিছেনে কিমান উজ্জ্বল দেখি পাইছোঁ হাতখন আৰু দেখাটো মিহি মিহি লাগিছে। আনখন হাত আৰু এইখন হাতৰ বহুতখিনি পাৰ্থক্য আহি পৰিলে। দেখিছে কিমান ব্ৰাইটনেছ বাঢ়ি গৈছে। আপোনালোকেও এই ফেচিয়েলটো এবাৰ ট্ৰাই কৰি চাবচোন। মই 100% চিয়'ৰ ক'ব পাৰোঁ আপোনালোকৰ এই ৰিজাল্ট ভাল আহিব। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক।